বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা দেখা পোৱা নাছিলো কাৰণ বিউটি বাইলুং আছিলে অসমৰ বাহিৰত তথা কলিকতা আৰু পাঞ্জাবত আমি বিউটি বাইলুঙক সোশ্যাল মিডিয়া যোগে দেখিবলৈ পাইছিলো বিউটি বাইলুঙক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত নেদেখাৰ মূল কাৰণটো হ'ল তেখেতে এটি মিউজিক ভিডিঅ' গানৰ শ্বুটিঙত ব্যস্ত আছিল যিটো গান মুক্তি লাভ কৰিব অহাকালি অৰ্থাৎ 20 আগষ্ট তাৰিখে গীতটিৰ শীৰ্ষক হৈছে যদি মই কবিতা হওঁ যদি মই কবিতা হওঁ তুমি সুৰ হ'বা যদি মই বেলিতি হওঁ এই গীতটি পৰিচালনা কৰিছে ফেশ্বন ডিজাইনাৰ তথা মডেল আদিত্যম শইকীয়াই লগতে কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ান আৰু দৰথী বৰদলৈয়ে গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে চান্দনী কাকতি আৰু গুঞ্জন ভাৰদ্বাজে আৰু আপোনালোকে এই গীতটিত বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুঙকো দেখিবলৈ পাব য'ত তেখেতে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে যদি মই কবিতা হওঁ তুমি সুৰ হ'বা যদি মই বেলিতি হওঁ ৰ'দ হৈ ফুলাবা অহাকালি অৰ্থাৎ 20 আগষ্ট তাৰিখে এই গীতটি শুভমুক্তি লাভ কৰিব গতিকে আশা কৰোঁ আপোনালোকে এই গীতটিক মৰম আৰু আশীৰ্বাদ দিব বুলি সো ভিডিঅ'টো ইমানেই আছিল ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অল কৰিব